মৰিগাঁও খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ ৰঙালী বিহু উদযাপন বিগত বৰ্ষসমূহৰ দৰে এইবাৰো শনিবাৰে দিনজোৰা কাৰ্যক্ৰমে মৰিগাঁও সদৰস্থিত বিহুতলী প্ৰাংগণত খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ যোগত আৰু মৰিগাঁও জিলা সমিতি বাকী ৰাইজৰ সহযোগত ৰঙালী বিহুটি উদযাপন কৰে। গৰাকী বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰাৰ পিছতে বিহু পতাকা উত্তোলন স্মৃতি তৰ্পণ অনুষ্ঠান আয়োজন কৰি দিনৰ 2 বজাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰিত বিহু দলৰ দ্বাৰা মুকলি বিহু প্ৰদৰ্শন কৰে। জিলা সমিতিৰ সভাপতি নীৰজ ডেকা আৰু সাধাৰণ সম্পাদক উদ্ধৱ বৰদলৈ একান্তৰ প্ৰচেষ্টাৰ পৰা এই বিহু অনুষ্ঠানত উপস্থিত থাকি ৰাজ বাবা অসমে কয় যে আমি বিহু পাতিলেই নহ'ব, বিহুক আমি জীয়াই ৰাখিব লাগিব। এইবুলি মন্তব্য প্ৰকাশ কৰি আৰু কি কয় শুনক। সুৰক্ষা সমিতি অসমে মৰিগাঁও জিলা সমিতিৰ উদ্যোগত এইবছৰলৈ 3 বছৰত ভৰি দিছে। এবাৰ প্ৰথমতে মই জিলা সমিতিৰ সভাপতি নীৰজ ডেকা ডাঙৰীয়া, জিলা সাধাৰণ সম্পাদক উদ্ধৱ বৰদলৈ ডাঙৰীয়াক এই কাৰ্যসূচী পতাৰ বাবে ধন্যবাদ জনাইছোঁ। ক'ব বিচাৰোঁ, আমাৰ বিহু বিভিন্ন ঠাইত আমি পাতি আছোঁ, পাতি থাকিবই লাগিব, কিন্তু আমাৰ জাতিটোৰ ক্ষেত্ৰতো আমি সকলোৱে একত্ৰিত হৈ সংগ্ৰাম কৰিব লাগিব। সেইকাৰণে সকলো ক্ষেত্ৰতে আমি মাত দিব লাগিব। আজি ব্ৰিটিছৰ দিনতো বিহু বন্ধ কৰি দিছিলে। কোনো কাৰণত আমাৰ জাতি সত্তা এৰিব নালাগিব। অকল আমি বিহু পাতি থাকিলে নহ'ব, বিভিন্ন ক্ষেত্ৰত খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষাৰ ক্ষেত্ৰত মাত দিব লাগিব। যিকোনো অফিচৰ কাৰ্যালয়ত যিবিলাক কাৰ্যসূচী চলি থাকে সেইবিলাক হয়, কোনো দুৰ্নীতি নচলে। এতিয়া আমি অলপতে গম পাইছোঁ যে আমাৰ ওচৰতে মানে কোনোবা এজন ভোটাৰ আহি তেওঁ হ'ল এজন বেলেগ কাষ্টৰ মানুহ। তেখেতে আহি আমাৰ মানে য'ত আমাৰ নিজৰ এলেকা, সেই এলেকাতে তেওঁ মানে ভূমি ক্ৰয় কৰিছে আৰু ক্ৰয়ৰ ক্ষেত্ৰত আমি খিলঞ্জীয়া সম্পূৰ্ণভাৱে মাত মাতি তেওঁক তাৰ পৰা উচল কৰিব লাগে। যিহেতু তেওঁ আমাৰ সম্প্ৰদায়ৰ ব্যক্তি নহয়, সুৰক্ষা সমিতি সদায় এই ক্ষেত্ৰত মাত মাতি যাব আৰু এই ক্ষেত্ৰত সদায় পালন কৰি যাব। জয় অসম, জয় অসম, জয় অসম। আমাৰ দীপাংকৰ লগতে নীৰজ ডেকা আৰু সকলোকে মই শুভেচ্ছাৰে এধানি মংগল কামনা কৰিলোঁ। বিহু হৈছে অসমীয়া জাতিৰ এক সত্তা। বিহু অসমীয়া জাতিৰ এক আয়ুস ৰেখা। সমিতিয়ে নিজৰ জাতিটোৰ আয়ুস ৰেখা কেনেকৈ বৃদ্ধি হয় তাৰেই চিন্তাত তেওঁলোক মগ্ন হৈ আছে। আজি খিলঞ্জীয়া সুৰক্ষা সমিতিৰ নামেই যাৰ পৰিচয়, খিলঞ্জীয়া কাক কয়, ইয়াৰ অৰ্থ কি? আপোনালোকে প্ৰত্যেকেই জানে খিলঞ্জীয়া কাক কয়। গতিকে মই সেই বিষয়ে আজি বিহুৰ কথাত বহলাই ক'বলৈ মই নাযাওঁ। নোৱাৰিম আৰু বিহু ৰাখিবৰ কাৰণে আমি একতাৰ বান্ধোনেৰে আমি আগবাঢ়িব লাগিব। আমাৰ জাতিটো মজবুত কৰিব লাগিব আৰু যিকোনো পৰিস্থিতিত আমি জাতি জীয়াই ৰাখিবৰ কাৰণে আমি আগবাঢ়িব লাগিব। লগতে আমাৰ শিৱসাগৰ ডালিমিতা বাইদেৱে তেখেতক এখনি ফুলাম গামোচাৰে ধন্যবাদ। এয়া আমাৰ অসমৰ দাদা ককাইদেউ ৰতন দাস ডাঙৰীয়াক এখনি ফুলাম। আৰু এজন আছে আমাৰ